আরে ঠিক আছে আমার খবর দেন আপনি কোনো কথা খবর নাই আপনি কথা খবর আপনি কোনে আমি সব কথা কোন 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 মানে ভাবি আছে মই মই ভাবি আছে তুমি কি কথা বহুত কথা দেখছো বহুত আমি বহুত কি না পা কথা ভাবি দিলো আমি তো মিছা কথা কইছে ও ও মই কিছু ব্যাড লেভেল দিয়ে থাকলা মই কি লেভেল এবার কি অসিদ্ধ হবে তো নিজের স্বয়ং দিয়ে বলতাম দাঁড়ে পরীক্ষা ফরম বানিয়ে থাকলা बाक्सानि गुरमुगोजौ फरायसालियाव थाखो 9नि आनजादखौ लानानै दुंहाव थासारि सोमजिदों। गुरमुगोजौ फरायसालिया सोलिगासिनो नामा? उफुर्ब कुमार दासनि आथिं सिङाव सोलिगासिनो नामा? मनिन्द्र कुमार शर्मा बिथांमोननि गोसो बायदि सोलिगासिनो नामा? खौरां मोननाय बायदिब्ला न'आवनो जिरायना सिरि आनजादनि सोंथिफोरनि फिननाय लिरनो होनायखौ लाना दावराव दावसि सोमजिदों। फरायसालि सामलाय आफादनि आफादगिरि उफुर्ब कुमार दासनि फिसाज्ला आरो बियादैखौ न'आवनो आनजाद लिरनो होदों फरायसालिनि गाहाय फोरोंगिरिया। खौरांगिरिनि केमेरानि सिगाङाव गाहाय फोरोंगिरि मनिन्द्र कुमार शर्माया थार खोथाखौ बुंथिनानै लादों। फोरोंगिरिखौ साजा होनांगौ होननानै ओनसोलनि रायजो राजाफोरा सरकारनि खाथियाव दाबि दिखांदों। ৰাইজে আপোনাৰ অভিযোগ কৰি আছে এতিয়া কি ক'ব আপুনি? সেইকাৰণে মই কৈছোঁ মই এইটো কাৰণে মই দুখিত গতিকে মই ভুগিছোঁ। আপোনাক কি সভাপতি পেচা দিছে নেকি? পেচাৰ বুলি কথা নাই কাৰণ তেখেতে কৈছে ছাৰ আমি ইয়াতে যিহেতু তাতে কামবোৰ হৈ দিছোঁ বুলি ইয়াতে যদি চাওঁ পেপাৰ লিখান আমি দিব এনেকুৱা কেনেকুৱা হেডমাষ্টাৰ এইটো স্কুলৰ কি হেডমাষ্টাৰ নামটো ক'বচোন? মনীন্দ্ৰ ৰিকুৱেষ্টটো বেলেগ বেলেগ থাকে না পেপাৰবিলাক সকলোৰে কামৰূপৰ বেলেগ বাক্সাৰ বেলেগ মৰিগাঁৱৰ বেলেগ বেলেগ আপুনি যোনটো মানুহক এতিয়া এডমিশ্যন দিছে সেইটো স্কুলৰ সভাপতিৰ কাৰণে দিলা নেকি? ইয়াতে আপোনাৰ দুজন আছে দুজনো আপোনাৰ যিটো সভাপতিৰ লিংক হয় সেইকাৰণে দিলে নেকি আপুনি? সেইটো নহয় কাৰণ তেওঁলোকে বেলেগত পঢ়াই আছে পঢ়াই থাকি কৈছোঁ ছাৰ তাতে যিহেতু প্ৰাইভেটত পঢ়ি আছে আমাৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন হ'ব কাৰণ আমি ডিষ্ট্ৰিক্টখনত ইয়াত তেওঁৰ ষ্টুডেণ্টখিনি আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ আপুনি যিটো নেকি আপুনি কাম কৰি আছে বেলেগ ষ্টুডেণ্ট কাৰণে আপুনি কৰিব নেকি এনেকুৱা? তে আপুনি কিয় কৰিলে? তোমাৰ যিখিনি পঢ়ে ষ্টুডেণ্ট যোনে নপঢ়ক যোনে ডিষ্ট্ৰিক্টত নাথাকক তেওঁলোকে ইয়াত যদি আহিব বিচাৰে তেতিয়া আমি এডমিশ্যন দিব লাগিব। এডমিশ্যন এতিয়া দিয়া টাইম নেকি? আপুনি আগতে 9তো হৈ গৈছে না যোৱা জানুৱাৰীতে হৈ গৈছে না এপ্ৰিল ক্লাছ কৰা এটেণ্ডেঞ্চ আছে নে নাই আপোনাৰ হাতত? এডমিশ্যন লোৱা নাই ক্লাছ কৰা এটেণ্ডেঞ্চ আছে নে নাই? তে আপুনি কিয় দিলে? কোনটো পৰীক্ষা কেনেকুৱা দিব পাৰিলে? পৰীক্ষা জাষ্ট পেপাৰখন নিয়ে তেওঁলোকক দিছোঁ আমাৰ ৰুমত এটেণ্ডেঞ্চ আজি আছে নে? এক্সামত বহা এটেণ্ডেঞ্চ আছে নে আপোনাৰ তাত? নাই তে কেনেকুৱা ইয়াতে আপোনাৰ বহীটো আপোনাৰ টেবলেট কেনেকুৱা আহিলে? সেইকাৰণে ক'লো কথাটো এইটো আমি যিহেতু তেখেতসকলক পেপাৰখন দিছোঁ কেনেকুৱা মডিফাই তেতিয়া কি লিখিব পাৰে এই লিখি পেলাই আমাক দিয়কচোন বাৰু আমাৰ ছাৰে চাই দিব। কোন ছাৰ? যাৰ যিটো ছাবজেক্টটো পঢ়ায় যেনে ইংলিছ ছাৰ কওকচোন আপুনি কওকচোন কোনটো ছাৰে চাব দে কওক। এইটো স্পিকাৰে বনাই নাই নট স্পিকাৰে চাব বা মেথছৰ বহিটো চাব তেনেকুৱা মইতো নপঢ়াওঁ। পৰীক্ষাত বহা এটেণ্ডেঞ্চ দেখাব পাৰিব না নাই আপুনি এতিয়া? বহী কেনেকুৱা আহিল এইটো? এইটো আমি দিয়া বুলি ক'লো এইটো কেনেকুৱা আহিল? আপোনালোকক কেনেকৈ দিলা সেইটো কথা কিয় দিব লাগে? যিটো মানে স্কুল মেনেজমেণ্ট কমিটি এই কমিটিত মানে মতলব মানে কোনো মানে জেনেৰেল মিটিং নপতাকৈ তাৰমানে পুৰা চাবমিট দিছিলে। ইয়াৰ পিছত আকৌ কাক দিছিলে আপুনি ক'ব পাৰিব? যিটো নেকি এক্সামত বহিব দিছে হেৰি নোহোৱাকৈ মানে লিখাটো এটা হ'ল অংকুৰ দাস। এইটো কাৰ হয়? অংকুৰ দাসটো আমাৰ সভাপতি নেকি? সভাপতিৰ কি? অংকুৰ দাসৰ সভাপতিৰ ভতিজা। ইয়াৰ পিছত চিন্ময় দাসটো সভাপতি স্বয়ং মানে ল'ৰা। বস্তু যাবলৈ লৈ আহিছিলোঁ। তাৰপিছত মই আমাৰ দুৰ্গা মন্দিৰৰ সন্মুখত বা ল'ৰাকেইজনী থিয় হৈ আছিল মোক মাত দিলে দাদা ক'ত যাওঁ মই বস্তু পাওঁ কথাখিনি ক'লোঁ আৰু কোনো আহিছিলোঁ তাৰমানে মানে পেপাৰ মানে ঘৰত দি কিনে এনেকৈ দুজন ল'ৰা এনেকৈ তাৰমানে পেপাৰ ঘৰত দেই ঘৰত লিখি কিনে এবাৰ ৰাতিপুৱা নেক্সট মানে বহি মানে জমা দিয়ে এনেকৈ ক'লা আৰু অলপ যাব লাগে ছাৰৰ ওচৰত এনেকৈ কোৱাৰ পিছত মোৰ সময় নাছিল বহুত কথা তেতিয়া হ'লে এনেকৈ হৈছে আৰু ছাৰক সুধিলোঁ প্ৰথম আহিছিল তাত এনেকৈ মানে পেপাৰ আপুনি ঘৰত দিছে নেকি? প্ৰথমে ক'ব খোজা নাছিল স্বীকাৰ কৰা নাছিল। ইয়াৰ পিছত পেপাৰ দিয়াটো হ'ল আজি পেপাৰ নিয়াটো হ'ব সেইটো নেক্সট দিনা আপুনি জমা লৈ আছে
প্ৰথমে কি বহি জমা লোৱা কথাটো মানে স্বীকাৰ কৰা নাছিল তাৰপিছত ছাৰে ক'লা কি হয় বহি ল'ব লাগিব ক'লা ছাৰে তাৰপিছত ইটো এনেকুৱা মানে চিষ্টেম আছে নেকি আপোনাৰ গভমেণ্ট মানে ৰুল হিচাপত ছাৰে যেতিয়া ক'লা কি সেনেকৈ ৰুল নাই তেতিয়াহ'লে আমি আপোনালোক যদি এনেকৈ ৰুল নাই তেতিয়াহ'লে আপুনি পেপাৰ আৰু পেপাৰটো এতিয়া ঘৰত দি পঠালাক আৰু বহিটো তাত নেকি এতিয়া আপুনি জমা লৈ আমি এনেকৈ বহুত মানে হেৰি কৰাত ছাৰে ক'লা কি হেৰি মোৰে ভুল হ'ল এবাৰ কাৰণে মোক মাতি গতিকে লাচিলা কৰিব নালাগে সেইকাৰণে মানে আমাৰ অনুৰোধ কৰি আছিলে ছাৰে তাৰপিছত নহয় ছাৰ আপুনিতো বাৰে বাৰে এনেকৈ ভুল কৰি থাকিব আমি মানে মানি থাকিব কথাটো সৰু সাৰা কম বেছি আগতো বহুত ছাৰে ভুল কৰি আহি আছে আমি কিন্তু ছাৰক আজিলৈকে কোনো মানে কোৱা নাছিলোঁ কিন্তু আজি অলপ দুই এখন মানে অলপ মানে কথাৰ ওপৰত বেছি মানে ক'ব লগা বাদ গৈছে ছাৰক যিটো ঘটনাটো হৈছে যিটো ঘটনাটো যে সিহঁতৰ মতলবৰ কাৰণে হৈছে সেইটোতো মতলবৰ কাৰণে হৈছে অলৰেডি মই স্পষ্ট ক'ব পাৰোঁ যিজন সভাপতি বহি আছে সভাপতিৰ মতে সভাপতি আৰু হেডমাষ্টাৰ বাকী কাকো নামানে পাব্লিক কোনোবা মানে গাৰ্জেনকো নামানে মানে আমাৰ এৰিয়াৰ মানে পাব্লিকো নামানে মতলব এই হেডমাষ্টাৰ আৰু মানে সভাপতি মানে এনেকৈ মানে হেৰি এই সম্পত্তি মানে আমাৰ মানে সভাপতি আৰু মানে হেডমাষ্টাৰ যেনিবা এনেকৈ মানে কৰি गौरेश्वरनिफ्राय आर'नाइ रादाब।